কঁঠাল বাংলাদেশ আৰু শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় ফল। ৰক্তচাপ নিয়ন্ত্ৰণ কৰে। হেল্ল' বিউটিফুল পিপল, ৱেলকাম টু মাই চেনেল। মই মধুস্মিতা। এতিয়াতো কঁঠালৰ বতৰ, সকলোৰে ঘৰে ঘৰে কঁঠাল। কঁঠালৰ বহুতো উপকাৰী গুণ লগতে ঔষধি গুণ আছে। কঁঠালক ইংৰাজীত জেকফ্ৰুইট নামেৰে জনা যায়। ইয়াৰ বৈজ্ঞানিক নাম হৈছে হেটাৰোফাইলাছ আৰু ই মুৰেচি গোত্ৰৰ অন্তৰ্গত। কঁঠাল বাংলাদেশ আৰু শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় ফল। আমাৰ দেশ ভাৰতবৰ্ষৰ কেৰালা আৰু তামিলনাডু ৰাজ্যৰ ই ৰাজ্যিক ফল। কেৰালাতে সৰ্বাধিক কঁঠাল উৎপন্ন হয়। কঁঠালত আমাৰ দেহৰ বাবে লাগতিয়াল বিভিন্ন খাদ্যপান, খনিজ লৱণ, এণ্টিঅক্সিডেণ্ট, নানা ধৰণৰ আৱশ্যকীয় ৰাসায়নিক পদাৰ্থ পোৱা যায়। ৰক্তচাপ নিয়ন্ত্ৰণ কৰে, দৃষ্টিশক্তি বঢ়ায়। কঁঠালৰ আৰু উপকাৰী গুণ ক'বলৈ গ'লে ভিডিঅ'টো আৰু বেছি দীঘলীয়া হ'ব। সেইকাৰণে বাকী উপকাৰী গুণখিনি বেলেগ এদিন শ্বেয়াৰ কৰিম। এতিয়া আহক কঁঠাল আৰু চুজিৰ টেষ্টি ৰেচিপি এটা মই কেনেকৈ বনালোঁ সেইটো আপোনালোকৰ লগত আহক। বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ৰেচিপিটো বনাবৰ কাৰণে আমাক লাগিব কঁঠালৰ ৰস, আৰু সেইকাৰণে কঁঠালৰ গুটিকেইটা উলিয়াই গ্ৰাইণ্ডাৰত ভালদৰে ব্লেণ্ড কৰি ল'ম। এয়া হৈ গ'ল। আৰু আমাক লাগিব চাহ খোৱা কাপেৰে 1 কাপ গাখীৰ, চুজি আৰু চেনি। আৰু এই ডাঙৰ কাপটোৰে নহয়, সৰু কাপেৰে 1 কাপ গাখীৰহে আমাক লাগিব। এতিয়া কেৰাহী এটা গেছত বহাই 1 চামুচমান ৰিফাইন দি দিছোঁ। তাৰ পাছত ইয়াত চুজিখিনি দি দিলোঁ। এতিয়া চুজিখিনি অলপ সময় এনেকৈ লৰাই থাকিম। এতিয়া গেছটো মিডিয়াম ফ্লেমত ৰাখিছোঁ আৰু চুজিখিনি আমি প্ৰায় 3 মিনিটমান সময় অলপ ভাজিম। চুজিখিনি বেছি ৰঙচুৱা হ'ব নিদিওঁ। আৰু এতিয়া হৈ গ'ল আমাৰ 3 মিনিটমান সময় চুজিখিনি ভজা। এতিয়া ইয়াত কঁঠালৰ ৰসখিনি দি দিম। তাৰ পাছত চেনিখিনিও অকণমানকৈ দি দিছোঁ। গোটেইখিনি চেনি একেবাৰতে দিয়া নাই। তাৰ পাছত গাখীৰ সৰু চাহ খোৱা কাপেৰে 1 কাপ দি দিছোঁ। মই ডাঙৰ কাপটোৰে দেখুৱাইছিলোঁ, কিন্তু সিমান গাখীৰৰ প্ৰয়োজন নাই। সৰু চাহ খোৱা কাপৰে 1 কাপ হ'লে হৈ যাব। এতিয়া গোটেইখিনি কঁঠালৰ ৰস ইয়াত দি দিলোঁ। আৰু ৰৈ যোৱা চেনিখিনিও দি দিলোঁ। এতিয়া অলপ সময় ভালদৰে লৰাই থাকিম। এয়া চাওক, আমাৰ হৈ গ'ল। এতিয়া আমি এইটো গেছৰ পৰা নমাই ল'লোঁ। তাৰ পাছত আমি এইখিনি ডিছ এখনত নমাই লৈছোঁ। গৰম হৈ আছে, আৰু গৰম হোৱাৰ কাৰণে এইখিনি মাই কৰি দিছে। এয়া মাই দেখুওৱা ধৰণে এইখিনি ভালদৰে সমান কৰি ল'ব। এয়া হৈ গৈছে। এতিয়া এইখিনি ঠাণ্ডা হ'বৰ কাৰণে অলপ সময় ৰাখি দিম। এয়া চাওক, এইখিনি গাখীৰৰ মোৰ প্ৰয়োজন নহ'ল। এতিয়া এইখিনি ঠাণ্ডা হৈছে। আপোনালোকৰ সকলোৰে ঘৰত চাগে এনেকুৱা গ্লাছ আছেই নহয় জানো? এতিয়া এনেকুৱা গ্লাছেৰে মই ধুনীয়াকৈ জোন আকৃতিৰ ডিজাইন দি কিনে কাটি যাম। ডিজাইনটো কেনেকুৱা লাগিছে জনাবচোন। অকণমান ডিজাইনত কাটিলে আলহী আহিলেও চাহৰ লগতো দিব পাৰি, আৰু আমাৰো খাই ভাল লাগে।
এনেকৈ আমি এফালৰ পৰা কাটি কাটি গৈ থাকিম। মই এখন ডিছতে ৰাখি দিলোঁ। একেবাৰে গোটেইখিনি কাটা হোৱাৰ পিছতহে বেলেগ এখন ডিছ লৈ লওঁ। এতিয়া গোটেইখিনি আমাৰ কটা হৈ গ'ল। এতিয়া বেলেগ এখন ডিছত এইখিনি ধুনীয়াকৈ সজাই ল'ম। এয়া হৈ গ'ল কঁঠাল আৰু চুজিৰ চাহৰ লগত খাব পৰা টেষ্টি ৰেচিপি এটা। চাওকচোন কিমান কম সময়ৰ ভিতৰতে এইটো আমাৰ হৈ গ'ল। কঁঠাল খাই আমনি লাগিলে, মানে সদায় একেটা বস্তু একেধৰণে খাই কিছুমানৰ ভাল নালাগে ন, তেওঁলোকে এনেকৈ খাব পাৰে। আৰু কঁঠাল খাই ভাল নোপোৱা সকলেও এনেকৈ খাব পাৰে, বহুতেই ভাল পাব, সুস্বাদু হয়। আলহীকো চাহৰ লগত দিব পাৰে। আশা কৰোঁ কঁঠাল আৰু চুজিৰ এই ৰেচিপিটো আপোনালোকে এবাৰ হ'লেও খাই চাব। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আপোনালোকৰ মতামত কমেণ্ট কৰি জনাব। আৰু এই চেনেলটো যদি আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে চাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি অলপ প্ৰেছ কৰিব। এইটো সম্পূৰ্ণ ফ্ৰী হয়। তেন্তে এতিয়ালৈ বাই বাই। কঁঠাল